বৰষুণ নপৰিলেও মানুহে ৰেইনকোট পিন্ধি ফুৰা এটা অঞ্চল, আঁঠুৱাৰ তলতে ভাত খোৱা এটা অঞ্চল। কোনো মানুহ নহা হ'ল, সকাম নিকাম উৎসৱ পাৰ্বণতো প্ৰসাদ কিংবা খাদ্য গ্ৰহণ নকৰা হ'ল কোনেও। আলহীও নহা হৈছে। এই অঞ্চলৰ স্কুলত ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ নোখোজে আন ঠাইৰ মানুহে, বিয়া ভাঙিছে। ক্ৰমাৎ যেন নিষিদ্ধ অঞ্চলত পৰিণত হৈছে অঞ্চলটো, কাৰণ মাখি। ডিব্ৰুগড়ৰ লেকাই ঠাকুৰ থানত বহুমুখী জাবৰ নিষ্কাশন প্ৰকল্প স্থাপন কৰিছিল চৰকাৰে। প্ৰথমে কথাবোৰ এনেকৈ কোৱা হৈছিল যেন প্ৰকল্পটোৰ ভিতৰতেই ভাত খাব পাৰিব সকলোৱে, কিন্তু সময় যোৱাৰ লগে লগে সকলো ওলোটা। ডিব্ৰুগড় জিলাৰ পৰা দৈনিক ওলোৱা জাবৰ নিষ্কাশনৰ বাবে লেকাইত স্থাপন কৰা হৈছিল এই প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ পাছতেই কৰ্তব্যত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ বাবেই জাবৰৰ দমৰ পৰা উৎপন্ন হৈছে জাক জাক মাখি। জাবৰৰ পৰা কোনো বীজাণু বা পোক পৰুৱা মাখি